আগষ্ট মাহৰ প্ৰথম তাৰিখৰ পৰা আমি গোটেই বিটিসি কপাম আৰু এইবাৰ 2025 চনত যেটো বিটিসি নিৰ্বাচন হ'ব এই নিৰ্বাচনত পুনৰাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বিটিসিৰ চিফ হিচাপে আমি পাম এমপি নিৰ্বাচনৰ পিছত আমি অলপ জিৰণি লৈছিলো এতিয়া আমি পূৰ্ণোদ্যমে লাগিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো আৰু আগষ্ট মাহৰ প্ৰথম তাৰিখৰ পৰা আমি গোটেই বিটিসি কপাম আৰু এইবাৰ 2025 চনত যেটো বিটিসি নিৰ্বাচন হ'ব এই নিৰ্বাচনত পুনৰাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বিটিসিৰ চিফ হিচাপে আমি পাম আৰু তেওঁ আগতে যি ধৰণে উন্নয়নৰ কাম কাজ কৰিছিল এই অঞ্চলটোক যি ধৰণে আগুৱাই নিব প্ৰমোদ বড়ো ডাঙৰীয়াৰ কোনো যেটো গ্ৰাউণ্ড ৰিপৰ্ট দলৰ যেটো ৰিপৰ্ট দলীয় স্থিতি ঠিক নহয় একেবাৰে বেয়া বাঘা নেতা ইউপিপিএল দল এৰি পুনৰাই বিপিএফ দল জইন কৰাৰ আপোনালোকে খবৰ অতি শীঘ্ৰে পাবলৈ গৈ আছে ৰাইজৰটো মোহভংগ কেতিয়াবাই হৈছে কিন্তু যিখিনি চেলা চামুণ্ডা আছে কিছুমান নেতা আছে ইনফেক্ট CWC লেভেলৰ নেতাবিলাক এতিয়া সম্পূৰ্ণৰূপে অসন্তুষ্ট হৈ আছে আৰু ইউপিপিএল দল আৰু দুদিনমান পিছতে ইউপিপিএল দলত গৰাখহনীয়া হ'ব আৰু ইউপিপিএল দল লাহে লাহে দুৰ্বল হৈ যাব প্ৰমোদ বড়োৰ হাতত এতিয়া এটাই অস্ত্ৰ ৰাইজেটো ভাল নাপায় কেনেকে কিছুমান নেতাক টকাৰ প্ৰলোভন দি দল জইন কৰাব পাৰে হেয়া এটা অভিযানত এতিয়া ইউপিপিএল আৰু তেওঁৰ প্ৰমোদ বড়ো আৰু তেওঁৰ যিখিনি ৰাইট আৰু লেফটত থকা ব্যক্তি আছে সেইসকলে এটাই এজেণ্ডা এতিয়া টকাৰ প্ৰলোভন দি ইউপিপিএল দলত কিছুমান নেতাক জইন কৰাব লাগে বিগত সময়ত আপোনালোকে দেখিলে কেনেকে টকাৰ উজান উঠিছিল বিটিসিত কেনেকে কিছুমান লৰাক মানে সাধাৰণ ডেকা লৰাবিলাকক বেগে টকা দিছিল কোনবাই টকাৰ ওপৰত খুই আছিল এইবিলাক পৰিবেশ প্ৰমোদ বড়োই সৃষ্টি কৰিছে আৰু এইবিলাক কৰিয়ে ইউপিপিএল দলত অলপ জইনিং কৰা দেখুৱাই ফেলে নিজৰ যেটো বটা এই বটাটো দেখাব খুজিছে কিন্তু ৰাইজ কিন্তু প্ৰমোদ বড়োৰ লগত নাই একেবাৰে নাই আপোনালোকে ৰিপৰ্ট ল'ব লাগে গম পাব যে প্ৰমোদ বড়োৰ লগত কোনো নাই চাওক বিজেপিয়ে যোৱাবাৰ ইউপিপিএলৰ লগত চৰকাৰখন বনালে কিন্তু মেজৰিটি আছিল বিপিএফ দলৰ মেজৰিটি থকাৰ পিছতো বিপিএফ দলৰ মেজৰিটি থকাৰ পিছতো হাগ্ৰামা মহিলাৰীয়ে 17খন আসন পোৱাৰ পিছতো বিজেপিয়ে প্ৰমোদ বড়োৰ যি 12খন আসন আছিল এই আসনৰ লগত লগ লাগি প্ৰমোদ বড়োৰ চৰকাৰখন বনাইছিল এই চৰকাৰখনেই ঠিক নাছিল কাৰণ যিজনে মেজৰিটি পাইছিল তেওঁ চৰকাৰ বনাব পোৱা নাছিল এতিয়া বিজেপিয়ে কুচকাৱাজ আৰম্ভ কৰা বুলি কয় কিন্তু যিমানেই কুচকাৱাজ আৰম্ভ কৰক কেন্দ্ৰীয় চৰকাৰ কি হৈছে কেন্দ্ৰীয় ৰাজনীতি কি হৈছে আমি দেখিছো আজি অসমৰ ৰাজনীতি কি হৈ আছে আমি দেখিছো ডাঙৰ বাঘা নেতাবিলাক যিবিলাকে বিজেপি দল সৃষ্টি কৰিছিল এই নেতাবিলাক এতিয়া বেলেগ দলত যোৱাৰ পুৰা মানে আৰম্ভ হৈ গৈছে প্ৰক্ৰিয়া আমাৰ বিটিসিত যিবিলাক পুৰণা বিজেপি নেতা আছিল যিবিলাক আসল বিজেপিৰ নেতা এই সকলোবিলাক এতিয়া বিপিএফত অলৰেডি জইন কৰিছে আপুনি ৰাজকুমাৰ ব্ৰহ্ম কোকৰাঝাৰ ডিস্ট্ৰিক্ট প্ৰেসিডেন্ট আছিল তেওঁ এতিয়া বিপিএফ দলত আমাৰ কাৰ্তিক দা হৰিসিঙাৰ তেওঁ এতিয়া বিপিএফ দলত গতিকে বিজেপিৰ যিমান পুৰণা নেতা আছিল এই সকলটো এতিয়া আহি বিপিএফ জইন কৰিছে গতিকে যিখিনি বিজেপি এই বিজেপি আৰু কিছুমান এতিয়া প্ৰলোভনত গৈ বিজেপি জইন কৰা ব্যক্তিসকলে কুচকাৱাজ চলাই আছে কিন্তু তেওঁলোক সফল হ'ব নোৱাৰিব আমাৰ ভেৰগাঁও আমাৰ প্ৰশাসনীয় যি জিলা ভেৰগাঁও জিলাৰ সাধাৰণ সম্পাদক বিনয় কুমাৰ নাথ ডাঙৰীয়াই বিভিন্ন দল বিৰোধী কাৰ্যকলাপত জড়িত হৈ থকা আমি লক্ষ্য কৰি আহিছোঁ আৰু তাৰ মৰ্মেই আমি পৰহি আমি তেখেতক চৌকছ নটিচ দিছিলোঁ কাৰণ দৰকাৰ জাননী প্ৰেৰণ কৰিছিলোঁ যে 20 তাৰিখে আহি কি কাৰণত আপুনি দল বিৰোধী কাৰ্যকলাপত জড়িত হৈ আছে এজন সাধাৰণ সম্পাদক হৈ দলীয় কৰ্মীসকলক বেলেগ এটা দলত যাবৰ কাৰণে আপুনি কিয় বাৰে উৎসাহিত কৰি আছে এই বিষয়ত তেখেতে আমাক অৱগত কৰাবৰ কাৰণে আমি কাৰণ দৰকাৰ জাননী জাৰি কৰিছিলোঁ আৰু কাৰণ দৰকাৰ জাননীখন জাৰি কৰাৰ লগে লগে তেখেতে যোৱাকালি কি কৰিলে কাৰণ দৰকাৰ জাননীখন পায়েই তেখেতে পদত্যাগ পত্ৰ দিলে আজি মিটিং হ'ব বুলি জানি পেলাই তেখেতে মানে যোৱাকালি পদত্যাগ কৰিলে গতিকে তেখেতৰ যি মটিভ সেইটোতো আমি গমেই পাই গৈছোঁ যে দলৰ প্ৰতি যোৱা এটা মাহত আমি ভাবিছিলোঁ যে 15 দিনৰ পৰা কৰি আছে কিন্তু যোৱা এটা মাহত দেখিছোঁ যে মানে দল বিৰোধী কাৰ্যকলাপত সম্পূৰ্ণৰূপে তেখেতে জড়িত দলটো কেনেকৈ ভাঙোনমুখী কৰিব পাৰি অন্যান্য দলৰ প্ৰতি কেনেকৈ আকৰ্ষিত কৰিব পাৰি এইটো বিষয়ত তেখেতে জড়িত হৈ আছিল যাৰ বাবে তেখেতক আজি আমি দলৰ পৰা বহিষ্কাৰ কৰিলোঁ